আজি মোৰ ওচৰত আছে জিঅ'ৰ কেইটামান ডাঙৰ বক্স থাম্বনেলৰ পৰা নিশ্চয় গম পাইছে ইয়াত কি আছে তথাপি মই কৈ দিছো ইয়াত আছে জিঅ' এয়াৰ ফাইবাৰ এই এয়াৰ ফাইবাৰনো কি ইয়াত কি পোৱা যায় আপোনালোকে যদি লম বুলি ভাবি আছে ইয়াক লব পৰা যায় নে নাই সেই সকলোখিনি মই আজি আপোনালোকক এইটো ভিডিঅ'ত কৈ আছো গতিকে ভিডিঅ'টো হয়তো অকনমান দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকে বহুখিনি ইনফৰমেশন পাই যাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি অসমীয়াত এনে ধৰণৰ টেক ৰিলেটেড কথাসমূহ জানিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই বক্স কেইটানো কি আছে সেইখিনি মই আপোনালোকক দেখুৱাই আছো কিন্তু তাৰ আগতে এয়াৰ ফাইবাৰনো কি হেইটো অকনমান কৈ দিছো আপোনালোকে অপটিকেল ফাইবাৰৰ বিষয়ে নিশ্চয় শুনিছে যাৰ সহায়ত আমি হাই স্পীড ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰো এনে ধৰণৰ অপটিকেল কেবলবোৰ আমাৰ ঘৰত বা অফিচত কানেকচন দিয়া হয় তাৰ পিছত আমি ওয়াইফাই বা লেন ওয়্যাৰ কানেক্ট কৰি অতি সহজতে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰো কিন্তু বৰ্তমানেও এনেকুৱা কিছুমান ঠাই আছে য'ত এনে ধৰণৰ অপটিকেল কেবলবোৰৰ কানেকচন দিয়া হোৱা নাই কিন্তু তেনেবোৰ ঠাইৰ মানুহেও যাতে হাই স্পীডৰ ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে এনে ধৰণৰ এয়াৰ ফাইবাৰবোৰ উলিওৱা হৈছে এই এয়াৰ ফাইবাৰত থকা আউটডোৰ ইউনিটে আপোনাৰ ওচৰত থকা টাৱাৰৰ পৰা ইন্টাৰনেট ল'ব আৰু সেই ইন্টাৰনেট আপোনাৰ ইনডোৰ ডিভাইচত দিব যাৰ পৰা আপোনালোকে অতি সহজতে হাই স্পীড ইন্টাৰনেটৰ মজা ল'ব পাৰিব যেতিয়া প্ৰথমতে 4G আহিছিল আপোনালোকে এনে ধৰণৰ কিছুমান জিঅ'ফাই ডিভাইচ নিশ্চয় দেখিছিল য'ত এখন 4G সিম লগাই আমি 3G মোবাইলতো 4G ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছিলো এই জিঅ' এয়াৰ ফাইবাৰো ঠিক তেনেকুৱাকৈ কাম কৰে ওচৰৰ 5G নেটৱৰ্কৰ পৰা হাই স্পীড ইন্টাৰনেট ব্যৱহাৰ কৰাত আমাক সুবিধা দিয়ে আৰু ইয়াত ইন্টাৰনেট স্পীডৰ বাবে বেলেগ কিছুমান প্ল্যান আছে যেনে ধৰক 30 Mbps ৰ বাবে বেলেগ আৰু 100 Mbps ৰ বাবে বেলেগ প্ল্যান আছে এতিয়া এই জিঅ' এয়াৰ ফাইবাৰৰ তিনিটা বক্সতনো কি পায় মই আপোনালোকক দেখুৱাই দিছো এইটো বক্সত আপোনালোকে পাব জিঅ' এয়াৰ ফাইবাৰৰ এটা আউটডোৰ ইউনিট যিটো ডিভাইসে আপোনাৰ ওচৰৰ 5G নেটৱৰ্কৰ পৰা ইন্টাৰনেট ল'ব এইটো বক্সত পাব ইনডোৰ ইউনিট যিটো আপোনাৰ ঘৰৰ ভিতৰত লাগিব আৰু ইয়াৰ পৰা আপোনালোকে ওয়াইফাই বা লেন পোৰ্টেৰে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব আৰু এইটোত পাব আপোনালোকে এটা জিঅ' সেট টপ বক্স য'ত আপোনালোকে নেটফ্লিক্স এমাজন প্ৰাইম এনেকুৱা বহুতো OTT সাবস্ক্ৰিপচন পাব লগতে বহুতো টিভি চেনেল চাব পাৰিব OTT সাবস্ক্ৰিপচন হিচাপত ইয়াৰে প্ল্যানবোৰ অকনমান বেলেগ হয় আপোনালোকে যদি তাৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেনেহলে কমেন্ট বক্সত লিখিব মই নিশ্চয় আপোনালোকক বুজাই দিম আৰু মই এই জিঅ' এয়াৰ ফাইবাৰটো লৈছো 599 প্ল্যানেৰে য'ত 30 Mbps ইন্টাৰনেট স্পীড আৰু 13টা OTT সাবস্ক্ৰিপচন পোৱা যায় এইখিনিতে মই আপোনালোকক জিঅ' এয়াৰ ফাইবাৰ কেনেকৈ বুকিং কৰিব অকনমান কৈ দিছো গুগলত জিঅ' এয়াৰ ফাইবাৰ বুকিং সাৰ্চ কৰক তাৰ পিছত আপোনাৰ ফোন নাম্বাৰ নাম পিন কোড এইখিনি এন্টাৰ কৰিব আৰু বুকিংৰ বাবে আপোনালোকে এটি এমাউন্ট পে কৰিব লাগিব পিছত জিঅ'ৰ ফালৰ পৰা আপোনালোকে এটি ফোন আহিব ভেৰিফিকেশন লোৱা হ'ব এটি এপইন্টমেন্ট টাইম মিলে আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাই কৰা হ'ব ডকুমেন্টছ ভেৰিফাই হোৱাৰ পিছত যদি আপোনাৰ ঘৰৰ ওচৰৰ মাইজিঅ ষ্টৰত এই ডিভাইসটো এভেইলেবল আছে তেনেহলে এদিন দুদিনৰ ভিতৰতে আপোনাৰ ঘৰলৈ দুজন এজেন্ট আহিব আপুনি কি প্ল্যান ল'ব সেইটো ডিসাইড কৰি এই ডিভাইসটো আপোনাৰ ঘৰত লগাই দিয়া হ'ব মনত ৰাখিব আপুনি যেটো প্ল্যান লয় তাৰ লগত 18% GST আৰু ইনষ্টলেচনৰ বাবে 1000 টকা এটি এড কৰা হ'ব কিন্তু বহুতো সময়ত বেলেগ অফাৰ চলি থাকে মই যেতিয়া লৈছিলো ইয়াত ফ্ৰীডম সেল চলি আছিল য'ত মই ইনষ্টলেচন চাৰ্জটো দিব লগা হোৱা নাছিল মই 599 3 মাহৰ বাবে লৈছিলো য'ত টোটেল 2121 পে কৰি মই এই কানেকচনটো পাই গৈছিলো এতিয়া মই আপোনালোকক অকনমান ইনষ্টলেচনৰ বস্তু দেখুৱাই দিছো আমাৰ ওচৰতে 5G নেটৱৰ্ক আছে যদিও ওচৰতে থকা গছগছনিবিলাকৰ বাবে ভালদৰে নেটৱৰ্কটো ক্যাপচাৰ নকৰে সেইবাবে মই আউটডোৰ ডিভাইসটো এনেকৈ অকনমান ওপৰত লগাইছো ইয়াৰ পৰা এডাল ওয়্যাৰ গৈ এই এডাপ্টাৰটোত লাগিছে আৰু এডাপ্টাৰটোৰ পৰা দুডাল ওয়্যাৰ এই মডেমটোত লাগিছে য'ৰ পৰা আমি ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিম এতিয়া নিশ্চয় দেখিছে ইয়াত ৰেড লাইট ব্লিংক কৰিছে ইয়াত পাৱাৰ আহি গৈছে যেটো আমাৰ এয়াৰ ফাইবাৰ তাত পাৱাৰ আহিছে আৰু এই লাইটটো যেতিয়া গ্ৰীন হ'ব তেতিয়া ইয়াত ইন্টাৰনেট আহিব প্ৰায় 1 মিনিট 2 মিনিট মান লাগে ইয়াৰ পিছতে এইটো লাইটটো গ্ৰীন হৈ যাব আৰু এইটো PoE বুলি কোৱা হয় মই যেটো এডাপ্টাৰ বুলি কৈছিলো এটো সাধাৰণতে PoE বুলি কোৱা হয় আৰু বাহিৰৰ পৰা যেডাল কেবল আহিছে আউটডোৰ ইউনিটৰ পৰা হেতু ইয়াত লাগিছে আৰু এইফালে এডাল পাৱাৰ কেবল আৰু ইয়াতে এইডাল হৈছে এডাল আমাৰ যেটো মডেম আছে তাত আহিছে এটো হৈছে পাৱাৰৰ বাবে আৰু এটো হৈছে ইন্টাৰনেটৰ বাবে এতিয়া আগফালে চাইছো এটো গ্ৰীন হৈছে নে নাই নিশ্চয় দেখিছে এটো এতিয়া গ্ৰীন হৈছে ইয়াত ইন্টাৰনেট আহিছে এতিয়া মই সেট টপ বক্সটো অন কৰিছো ইয়াতো পাৱাৰ আহি গৈছে নিশ্চয় প্ৰথমতে এনেকৈ এটি ওয়েলকাম আহিব তাৰ পিছত এটি এড আহিব ইয়াত এটি এড প্লে হ'ব অলপ পিছত এটো স্কিপ কৰা অপচন আহি যাব বাৰু দেখিছে ইয়াত হোম স্কিপ এনেকৈ অপচন আহিছে মই হোম ক্লিক কৰিছো যদি আমি নেটৱৰ্কত আহো তেনেহলে দেখিব এয়াৰ ফাইবাৰ মোৰ যেটো নামেদি আছে ইয়াতে এয়াৰ ফাইবাৰটো কানেক্ট হৈ আছে এতিয়া মই স্পীড টেষ্ট কৰি দেখুৱাইছো ইয়াত নেট ভেলোচিটি যেটো অপচন আছে তাত এটি এপ আছে জিঅ'ৰ অলপ ওয়েট কৰিব ইয়াত স্পীডটো আহি যাব এটো মিটাৰ ষ্টাৰ্ট হৈ গৈছে অলপ পিছতে ইয়াত স্পীডটো দেখুৱাই দিব দেখিছে প্ৰায় 32 Mbps কৈ আহিছে আগফালে যদিও গছগছনি আছে তথাপিও স্পীডত ইমান এটা মানে ডিফাৰেন্স অহা নাই এতিয়া মই বাৰু ইউটিউব প্লে কৰি দেখুৱাইছো মই এই ভিডিওটো বাৰু প্লে কৰি দেখুৱাইছো ইয়াত নিশ্চয় দেখিব এটো হাই কোৱালিটিত প্লে হৈছে তথাপি মই বাৰু আপোনালোকক কোৱালিটিটো দেখুৱাইছো ইয়াত
এইটো মই এতিয়া 4K প্লে কৰিম অকনমান লোডিং ল'ব কিন্তু তাৰ পিছতে এইটো প্লে হৈ যাব যেহেতু মোৰ অকনমান স্পীডটো কম আছে ইয়াত যেটো জিও টিভি আছে তাত আপোনালোকে টিভি চেনেল চাব পাৰে মই এতিয়া জিও টিভি ওপেন কৰিছো যেটো প্ল্যান থাকিব সেই হিচাপত আপোনালোকে টিভি চেনেল চাব পাৰিব ইয়াত আপোনালোকে অসমীয়া চেনেল বিলাকো পাই যাব এনেকৈ চেনেল গাইড লৈও আপোনালোকে চেনেল বিলাক চেঞ্জ কৰিব পাৰে বা ইয়াতে নাম্বাৰ ডায়াল কৰিও চেনেল বিলাক চেঞ্জ কৰিব পাৰে ইয়াত আছে 1917 নিউজ লাইভ মই ইয়াত এটো দবাই দিম 1973 আৰু ইয়াত নিউজ লাইভ প্লে হৈ যাব Netflix আৰু Amazon Prime সাবস্ক্ৰিপচন আপোনালোকে 599 প্ল্যানত নাপাব ইয়াত যেটো এটি প্ৰায় 1200 টকাৰ এটি প্ল্যান আছে তাৰ লগত আপোনালোকে Netflix আৰু Amazon Prime সাবস্ক্ৰিপচন পাই যাব বাকি আপুনি 599 প্ল্যান ললে Hotstar তাৰ লগতে Z5 Sony Live এনেকৈ এটা OTT সাবস্ক্ৰিপচন পাই যাব আপোনাৰ এৰিয়া যদি 5G নেটৱৰ্ক ভালকে পায় তেনেহলে আপুনি যেটোৱে প্ল্যান কৰিব সেই হিচাপত স্পীড লাভ কৰিব এতিয়া মই কেইটামান পইণ্ট কৈ আছো যদি আপোনালোকে এয়াৰ ফাইবাৰ লম বুলি কনফিউজ হৈ আছে তেনেহলে নিশ্চয় হেকেটা পইণ্টে অলপ সহায় কৰিব কি ক্ষেত্ৰত আমি এই ডিভাইসটো ল'ব লাগে প্ৰথমতে মই তাৰে কেইটামান পইণ্ট কৈ দিছো প্ৰথমতে হল আমি এই এয়াৰ ফাইবাৰৰ যিকিটা ডিভাইস পাই আছো তাৰ বাবে আমি কোনো ধৰণৰ পেমেন্ট কৰিব লগা হোৱা নাই আমি যি প্ল্যান যিমান দিনৰ বাবে বাছিলম আমি সেইখিনিহে প্ৰথমতে পে কৰিব লাগিব আৰু এটি ইনষ্টলেচন চাৰ্জ দিব লাগে কিন্তু বেছিভাগ সময়ে অফাৰ থাকে য'ত এই ইনষ্টলেচন চাৰ্জটো লোৱা নহয় আৰু মইও ঠিক তেনেকুৱাকৈ লৈছো ইনষ্টলেচন চাৰ্জটো মই দিয়া নাছিলো কাৰণ ইয়াত ফ্ৰীডম অফাৰ চলি আছিল যেহেতু ডিভাইস কেইটাৰ বাবে এতিয়ালৈ আমাৰ পৰা কোনো ধৰণৰ পইচা লোৱা হোৱা নাই গতিকে আপোনালোকে এইটো বস্তু এতিয়াই লৈ থব পাৰে লাহে যেতিয়া 5G ফ্ৰী হৈ নাথাকিব তেতিয়া নিশ্চয় এই ডিভাইসটোৰ দাম বাঢ়ি যাব তাৰ পিছত হৈছে সেট টপ বক্স আৰু OTT সাবস্ক্ৰিপচন এই এয়াৰ ফাইবাৰ যদি আপোনালোকে লয় জিঅ'ৰ এটি সেট টপ বক্স পাব য'ত আপোনালোকে প্ৰিমিয়াম কিছুমান এপ পাব লগতে টিভি চেনেলছো চাব পাৰিব তাৰ পিছত হৈছে আনলিমিটেড ইন্টাৰনেট যেটো জিঅ'ই ক্লেম কৰে কিন্তু এটো আনলিমিটেড নহয় পাৰ মান্থ আপোনালোকে 1000 GB কৈ পাই যাব আৰু এই 1000 GB টো বাৰু বহুত হয় কিন্তু তাৰ পিছতো যদি আপোনালোকৰ ডেটা হেক হৈ যায় তেনেহলে ডেটা এড অন কৰিবলৈ আপোনালোকে বেলেগ কিছুমান প্ল্যান পাই যাব লগতে আপোনাৰ ঘৰৰ ভিতৰত যদি ভালদৰে 5G নেটৱৰ্ক নাপায় 5G নেটৱৰ্ক ব্যৱহাৰ কৰিবলৈ যদি বাহিৰলৈ আহিব লাগে তেনে ক্ষেত্ৰতো আপোনালোকে এই জিঅ' এয়াৰ ফাইবাৰ ল'ব পাৰে ভিতৰত যদি ভালদৰে 5G নেটৱৰ্ক নাপায় তেনেহলে আপোনালোকে আউটডোৰ ইউনিটটো অকনমান ওপৰত লগাব নিশ্চয় 5G নেটৱৰ্ক ভালদৰে কভাৰ কৰিব আৰু তাৰ পিছত আপোনালোকে হাই স্পীড ইন্টাৰনেটৰ মজা ল'ব পাৰিব লগতে আপুনি যদি এনেকুৱা এটা ঠাইত থাকে য'ত ফাইবাৰ অপটিকেলৰ কোনো অপচন নাই তেনে ক্ষেত্ৰতো আপোনালোকে এই জিঅ' এয়াৰ ফাইবাৰ ল'ব পাৰে অকল জিঅ' এয়াৰ ফাইবাৰ বুলিয়ে নহয় আপোনাৰ এৰিয়াত যদি এয়াৰটেল ভাল তেনেহলে এয়াৰটেল লগাব পাৰে যদি BSNL এয়াৰ ফাইবাৰ ভাল তেনেহলে আপোনালোকে BSNLৰো লগাব পাৰে লগতে আৰু এটা কথা ফাইবাৰ অপটিকেল কানেকচন থাকিলে মাজে মাজে কেতিয়াবা সেই ওয়্যাৰ বিলাক যেতিয়া সিঙে যেনে ধৰক ধুমুহা ধক বা বেলেগ কিবা কাৰণত যদি মাজতে ওয়্যাৰ বিলাক সিঙি যায় তেতিয়া আমি ইন্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু এয়াৰ ফাইবাৰৰ লগত তেনেকুৱা নহয় যেহেতু এটো ওচৰৰ টাৱাৰ লগত ওয়্যাৰলেছলি কানেক্ট থাকে কোনো ধৰণৰ ওয়্যাৰ আপোনাৰ ঘৰলৈ নাহে গতিকে এনেকৈ মাজতে ওয়্যাৰ সিঙা সমস্যাটো এই এয়াৰ ফাইবাৰত কেতিয়াও নহয় আৰু এইখিনিতে মই কৈছো আপোনালোকক কি ক্ষেত্ৰত আপোনালোকে এয়াৰ ফাইবাৰ ল'ব নালাগে প্ৰথম কথা হল জিঅ' আৰু এয়াৰটেল এয়াৰ ফাইবাৰ বৰ্তমান 5G নেটৱৰ্কতহে কাম কৰে গতিকে আপোনাৰ এৰিয়াত যদি 5G নেটৱৰ্ক নাই তেনেহলে আপোনালোকে এই ডিভাইসটো অৰ্ডাৰ নকৰিব তাৰ পিছত হল বৰ্তমানলৈকে 5G সম্পূৰ্ণ ফ্ৰী তাৰ বাবে আমি কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে গতিকে যিমান দিনলৈ আপুনি ফ্ৰী 5G ইন্টাৰনেট পাই আছে সিমান দিনলৈ ব্যৱহাৰ কৰিব পাৰে এই জিঅ' এয়াৰ ফাইবাৰ সেট টপ বক্স এবিলাকৰ বিষয়ে যদি আপুনি আৰু কিবা জানিব বিচাৰে তেনেহলে কমেন্ট বক্সত লিখিব পাৰে মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম আৰু সেই টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব